পিতা মোর মোর অপরাধ মার্জনা করো পিতা মোর মোর দুঃখে আজি পৃথিবী ধ্বংস হব ধৰিছে মোক ক্ষমা করো পিতা মোক ক্ষমা করো কুলঙ্কার পুত্র তুই আজ মূল পুত্র হই এনে কুকর্মতে লিপ্ত হলি তোর গর্ভত থাকা গভীর হস্ত জ্ঞান ইয়ারই কেলনি তোর এই কপটে চরিত্র ভাবে তোর এই সৃষ্টি আদি ধ্বংস হব ধরিছে জ্ঞানী গুরু হই জগতত হরিনাম লৈ ঘূৰি ফুৰ তই আজি মহৎ তই যি ভুল কৰিলি তাৰ কোনো ক্ষমা নাই কোনো দয়া নাই তোৰ এই দুটকীয়া গুণ মই চিৰদিনৰ কাৰণে লুপ্ত কৰি দিম তোৰ তই মোৰ সন্মুখ কৰা পিতা মোৰ দুখ মই শতবাৰ শতমুখী কৰিছো চিন্তা কিন্তু পিতা ইউৱে কৰ্মফল পিতা ইউৱে কৰ্মফল পিতা কর্মফল এই কর্মফল কিহৰ কর্মফল তই বিশ্বাসী মোক হস্ত জ্ঞান শিকাবলৈ মোৰ চাৰি পুত্ৰই মোৰে বাক্য পালি সংসাৰিত হৈ মোৰে সৃষ্টি সুন্দৰ কৰি তুলিছে আৰু তই তোক মই বিবাহ কৰি কোৱা মোৰ বাক্য কৈ সেৱক কৰি জগতত নিজকে জ্ঞানী পুৰুষ কৰি ভাবিছ তই তোৰ বাক্য লংঘন কৰি দিল পিতা এইবাৰ তোক পৰি নকৰি খাৱা পিতা এই মুহূৰ্তত তোক মই দিছো এই মুহূৰ্ততে তোৰ অৱস্থা কষ্টকীয়া
কি করে দিয়ে ব্রহ্ম খাবে এবার রাখি তোমরা ঘরে করে যাই এবার রাখি ঘরে করে যাই मैं तुम्हारे ब्रह्म खाब किंतु वो उद्धार पा गया पिता वो तुम्हें उद्धार हो पाएंगे পিতা পুত্র কিয় এনে ব্ৰহ্ম যুক্ত হ'ল প্ৰজাপতি
এই সকলটি পৃথিৱীৰ এখন মহাপ্ৰলয়ৰ ৰাজমুহূৰ্ত আমি নিজে এক মহাপ্ৰলয়ৰ পৰিচয়জন ভাৰত নাৰায়ণৰ ব্ৰহ্মকাপময় নাৰায়ণৰ ব্ৰহ্মকাপময় কৰিম আমি কিন্তু প্ৰজাপতি আপোনাৰ ব্ৰহ্মসাপ চিৰদিন থাকিব ধৰা মোৰ যে কোনো উপায় নাই প্ৰজাপতি মই বিদায় মাগিছো প্ৰভু পিতা মোৰ হাত অপৰাধ মোৰ চেষ্টা কৰা Moi,
কৰিবই লাগিব নহ'লে যে মানৱ সমাজ জ্ঞানৰ পৰা বঞ্চিত হৈ যাব শুনক প্ৰভু আমি দুয়ো সত্যবৰ প্ৰজাৰ ওচৰলৈ আহিছোঁ পিতা পুত্ৰৰ তৰ্কখিনিয়ে আমি মাজত হোৱা ঘটনা হৈ গ'ল যাব আজি ভাত যে লক্ষ্মী আমাৰ হাতত নাই সঁচা কিন্তু আমাৰ হাতততো সৰস্বতী আছে দুখ কাৰণে সৰস্বতী এয়া সকলোকে বিহু দেখুৱাম জোৱানজনী পিতাৰ সৈতে লাগি ইয়াৰ কিবা এটা ব্যৱস্থা আমি এদিন ধৰে যাত্ৰা কৰোঁ সত্যমৰ প্ৰজাৰ ওচৰত